হেল্ল' গাইজ নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এইটো হ'ল ৰাসৰ ভিডিঅ'ৰ দ্বিতীয়টো অংশ, আৰু ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব। আৰু ইয়াৰ প্ৰথম অংশটো মোৰ ভিডিঅ'টোত গৈ চাব পাৰিব যিসকলে চোৱা নাই। এইটো দ্বিতীয় অংশ। তো এয়া দেখিছেনে মানুহ, কিমান মানুহৰ ভিৰ। আমাৰ ইয়াত ৰাস বুলি ক'লে মানুহৰ একদম পূৰা ভিৰ। আৰু ইয়াৰ ষ্টেজ এখন ধুনীয়াকৈ ষ্টেজ পাতিছে, আৰু ইয়াৰ ষ্টেজ প্ৰগ্ৰেমবোৰ হৈ আছে, আৰু বিভিন্ন ধৰণৰ মানুহে চাই আছে, কিছুমানে চোৱাও নাই। আৰু এইটো চাওকচোন কি ধুনীয়া কাৰেণ্টেৰে বনাই দিছে, একদম মুখখন মেলিয়াই আছে, আকৌ জপাই দিয়ে, খুব ভাল লাগে। ইয়াতো মানুহৰ ভিৰ। তাৰপিছত ইপিনে আহিলোঁ অকণমান, ইয়াত অকণমান মানুহৰ ভিৰটো কমেই আছে। তাৰপিছত আহি এইখিনি পালে। এইখিনি যে দৃশ্য চাবলৈ ইমান ধুনীয়া লাগিছে। ইয়াত সকলো পৰম্পৰাবোৰ আছে, ধান সিজাই থকা, হাল বাই থকা, কি এইপিনে চোতাল সাৰি থকা, তামোল খুন্দি থকা, কাপোৰ ধুই, আজিকালি এনেকুৱাবোৰ পৰম্পৰাবোৰ নোহোৱা হৈছে। ইয়াত ধুনীয়াকৈ ভিডিঅ' কি মূৰ্তিবোৰৰ যোগেদি প্ৰকাশ কৰিছে, আৰু চাবলৈ খুব ভাল লাগিছে। ইয়াতো মানুহৰ একেবাৰে ভিৰ, আৰু এইখিনি সকলোৱে ভিডিঅ' কৰি আছে, আৰু চাবলৈ যে ইমান ধুনীয়া লাগিছে। তাৰপিছত আহি ভোক লাগিছে, বোলো কিবা এটা খাই লওঁ। সেইবুলিকে এয়া হোটেলখন সোমালোঁ ধুনীয়াকৈ। বহুত ভোক লাগিছে। এইপিনে লাকি আমাৰ খাবলৈ সোমাই গ'ল, তাইৰো ভোক লাগি আছে বুলি কৈছে, বহু সময়ত যিহেতু ঘূৰিলোঁ। তাৰপিছত আহি চাওমিন খাবলৈ ল'লোঁ, ধুনীয়াকৈ চচ ঢালি লৈছোঁ, বোলো খোৱা একদম ষ্টাৰ্ট কৰি দিওঁ। ইপিনে ভণ্টি খাবলৈ ধৰিছে, আমি ধুনীয়াকৈ খাই ল'লোঁ। এইপিনে লাকিও খাই আছে, গৰম, আৰু খাবলৈ গৰমে গৰমে খাবলৈ খুব ভাল লাগে। তাৰপিছত ঘুগুনি ল'লোঁ, ঘুগুনি দিছে, গোন্ধটো ইমান ধুনীয়া, বোলো খাই লওঁ। খাই লৈ আহি কিনে অকণমান ঘূৰিলোঁ, ঘূৰি কিনে ফুচকাৰ দোকান দেখিলোঁ, বোলো ফুচকাও খাওঁ। আৰু ৰাসত আহিছোঁ যিহেতু ফুচকা নাখালে হ'ব নাই, আৰু ফুচকা মোৰ এনেও প্ৰিয়, সেইবুলিকে ফুচকাও খাবলৈ ল'লোঁ। তাৰপিছত ধুনীয়াকৈ চাবলৈ আহি আছে, অকণমান বোলো যাওঁ ভিতৰৰ পিনে কি হৈছে চাওঁ। মানুহ চাওকচোন কিমান মানুহ, তাৰ মাজতে অকণমান ভিডিঅ' কৰি আছোঁ। তাৰপিছত এইখিনিত সোমালোঁ। আমাৰ ইয়াত কি ৰাসত বিভিন্ন পাৰ্ট কৰি দিছে, গ্ৰন্থমেলা এটা ছাইড দিছে, সকলো ভাগ ভাগ কৰিছে। মেলাবোৰ এটা বেলেগ ছাইডত আছে। এইখিনি চাওকচোন, ইয়াত ইমান ধুনীয়া লাগিছে। ইয়াত ভূপেন হাজৰিকাদেৱৰ, জুবিন গাৰ্গৰ ধুনীয়াকৈ গানৰ কলিবোৰ ওপৰত লিখি লিখি দিয়া আছে, আৰু সকলো ধৰণৰ বস্তুবোৰ আছে, চাবলৈ খুব ভাল লাগিছে। এয়া চাওক, বোলো ইয়াতো অকণমান ভিডিঅ' কৰোঁ। ইয়াতো মানুহৰ বহুত ভিৰ। এইখিনি চাওকচোন, এইখিনিও চাবলৈ খুব ভাল লাগিছে। ইয়াত সকলো গানৰ অংশবোৰ লিখা আছে। ইয়াত ব্ৰহ্মপুত্ৰ নদী সকলোবোৰ আছে, আৰু ইয়াৰ ভূপেন হাজৰিকাদেৱ, ইয়াত বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন জনগোষ্ঠীৰ গামোচাবোৰো আছে। কি ধুনীয়া যে লাগিছে এইখিনিত। আৰু এয়া চাওকচোন, মই অকণমান দেখুৱাইছোঁ সম্পূৰ্ণকৈ, যিহেতু ভিডিঅ'টো কৰি থাকিব নোৱাৰি, ইমান মানুহৰ ভিৰ, হেঁচা ঠেলা, মোবাইল ক'ৰবাত ছিটিকি পৰি যাব। সেইকাৰণে অকণমান ভয়ে ভয়ে ভিডিঅ' কৰিছোঁ, বোলো আপোনালোকক দেখাওঁ, ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। এয়া চাওকচোন, চাবলৈ খুব ভাল লাগিছে। আৰু ইয়াৰ গো বিজ্ঞান অনুসন্ধান ক্ষেত্ৰ, ইয়াত কি ধুনীয়াকৈ লিখা আছে, আৰু খুব ভাল লাগিছে এইখিনি চাবলৈ। আৰু এইখিনিও চাওকচোন, ইয়াত বিভিন্ন ধৰণৰ আমাৰ পুৰণি পৰম্পৰাবোৰ ধুনীয়াকৈ লিখি লিখি দিয়া আছে, আৰু খুব ভাল লাগিছে। সকলোৱে ইয়াত চাই আছে, অহা মানুহ আহি আছে, যোৱা মানুহ যায়ে আছে। ময়ো তেনেকৈ গৈ আছোঁ, গৈ বোলো চাওঁ কি হৈ আছে। তাৰপিছত অকণমান আগত আছে কি দীপক শৰ্মাদেৱক শ্ৰদ্ধাঞ্জলি জ্বলাই বাঁহী বজাই আছে। সেইখিনিলেও আপোনালোকক নিম, আপোনালোকৰ ভিডিঅ'টো দেখাম, ধুনীয়াকৈ চাই থাকিব দেই। আহি আকৌ গ্ৰন্থমেলা পালোঁ, গ্ৰন্থমেলাৰ পিনে সোমাই আহিলোঁ। আৰু ইয়াত যে ইমান ধুনীয়া দোকানবোৰ বহিছে, আৰু ইয়াত বিভিন্ন ধৰণৰ কিতাপ আছে। ইয়াত কিন্তু মানুহৰ পূৰা ভিৰ, সকলোৱে কিতাপবোৰ চাই আছে। এয়া চাওকচোন, ইমান ভাল লাগিছে। তাৰপিছত এতিয়া আমি আহি আছোঁ, আহি কিনে এতিয়া বোলো অকণমান আগবাঢ়ি যাওঁ। এতিয়া ইয়াত মই দেখুৱাম, ধুনীয়াকৈ চাব। বাঁহী বজাই আছে, দীপক শৰ্মাদেৱক সোঁৱৰণ কৰি কিনে। এয়া চাওক, এতিয়া আমি শেষত বজাবলৈ লৈছোঁ জুবিনদা আৰু জুবিনদাৰ এটি গীত, য'ত আমাৰ শ্ৰদ্ধাৰ গুৰুদেৱে বাঁহী বজাইছিল, এন্ধাৰ হ'ব নোৱাৰে। আমি চাই আহিলোঁ বাঁহী বজোৱাখিনি, বোলো অকণমান আগবাঢ়ি যাওঁ। মানুহৰ ভিৰ দেখিছেনে, কিমান মানুহ, নোৱাৰি মাজত সোমাই থাকিব। ওলাই আহিলোঁ, আহি কিনে অকণমান এতিয়া আগবাঢ়ি যাওঁ, কি আছে চাওঁ। আহি এয়া চাওক, এইখিনি সোমালোঁ। আৰু ইয়াতো যে একদম মানুহ, ইপিনে ব্ৰিজত চাওক, ওপৰত উঠিবই নোৱাৰি। আমি তলৰ পৰা ৰখি আছোঁ, আৰু মানুহৰ ভিৰ দেখিছেনে। এইপিনে মেলা আছে, আগৰ পিনে মেলাৰ পিনে যোৱাই নাই। এইখিনিত চাওক ইমান মানুহ। আৰু ইয়াতে এয়া চাওকচোন, কি ধুনীয়া ধুনীয়া কাণফুলিবোৰ আছে। ইয়াতো মানুহবোৰে সকলোৱে চাই আছে। মানুহৰ জুম চাওক, সৰু ল'ৰা ছোৱালী উঠা কিবাকিবি বস্তু আছে। আৰু এয়া অকণমান কৰিছোঁ ভিডিঅ'। আৰু মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিৰ অংশটো ইয়াতে সমাপ্ত কৰোঁ। আৰু ইয়াৰ মোৰ এটা পাৰ্ট আছে, শেষৰটো পাৰ্ট কালি দিম, আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাব। এইখিনি চাওকচোন, আজি ভিডিঅ'টো যিমানখিনি পাৰিলোঁ দেখুৱালোঁ। আৰু কি বেছি দীঘলীয়া কৰিলে আপোনালোকেও আমনি পাব, আৰু মই বোলো এইকণতে সমাপ্ত কৰোঁ। আৰু বহু সময় হ'ল যিহেতু, আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।